আস্থা আস্থা তোক আজি আকাশে নৈ পাৰলৈ মাতিছে। ঠিক আছে, তাক যাম বুলি কবি। কি হ'ল ইমান দেৰি কৰিলি যে? এই নহয়, ঘৰত দেউতা আছিলে, সেইকাৰণে দেৰি হ'ল। তই বাপেৰলৈ ইমান ভয় কৰ নে? মইহে জানো দেউতাই কেনেকৈ গালি পাৰে। যোনদিনা বাপেৰ সন্মুখৰ পৰা উঠাই দিম সেইদিনা গম পাবি। হ'ব থ তোৰ ফুটনি মৰা কথা, মই যাওঁ এতিয়া, নহ'লে দেউতাই গম পাব। ঐ ৰচোন। ঐ ক'ত গৈছিলি? গৈছিলোঁ আৰু এনেই, তোক কিয় লাগে? তোক চাই আছোঁ, তই সদায় আকাশক নৈ পাৰলৈ লগ কৰিবলৈ যাওঁ। তোক মই বৰ ভাল পাওঁ, আমাৰ মাজত বেলেগ কোনোবা আহিলে তাক মই মাৰি পেলাম। তই তাক মৰাটো বাদৰে কথা, যদি তাক চুৱও চাবি তোক কি কৰোঁ। সাধাৰণ ল'ৰা এটাৰ কাৰণে তই মোক এনেকৈ ক'লি? তই সেইটোৰে যোগ্য। হ'ব মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে। শুনাচোন, তোমাৰ মোবাইলটো দিয়াচোন। কিয় লাগে? লাগে আৰু দিয়াচোন। এইজনী কোন হয়? ভণ্টি হয়। তোমাৰতো কোনো ভণ্টিয়ে নাছিলে, এইজনী ক'ৰ পৰা আহিলে? পাতি লোৱা ভণ্টি হয়। পাতি লোৱা ভণ্টি নে বেলেগ? পাতি লোৱা ভণ্টিয়ে হয় আৰু কেতিয়াবা কেতিয়াবা মেছেজ কৰে। হ'ব থোৱা, তোমাক আৰু চিনি পাবলৈ বাকী নাই। তুমি মোক কিমান সন্দেহ কৰা নে? ছোৱালীৰ লগত লিলিমাই কৰি থকা আৰু সন্দেহৰ কথা কোৱা। যদি তোমাক সন্দেহ কৰিব নালাগে তেনেহ'লে তুমি কাণত ধৰা। পাগল নেকি? কি পাগল নি? যদি তুমি কাণত নধৰা আজিৰ পৰা তেনেহ'লে ব্ৰেক। হ'ব আয়ুখানি কাণত ধৰিছোঁ। 1 2 3 এয়াই আমাৰ জীৱন। এই ৰিচাহ লওক। দিয়া, ইমান দেৰি লাগিল নে চাহকাপ বনাওঁতে? মই মেচিন নহয় ইমান ঘপককৈ চাহ বনাই দিবলৈ। হ'বহে, তোমাক কথাহে কৈছিলোঁ, ইমান খং কৰিব নালাগে নহয়। পিছে মাজনী উঠিল নে? হ'ব, তাই উঠিলে, আপুনি চাহ খাওক, মই পাচলি কাটোগৈ। ফাদে বহিছে। শংকুৰ, কচোন পিছে কি কাৰণত আহিলি? খুৰাদেউ, ডাঙৰ কথা এটা আছিলে, আপুনি বা কি বুলি ভাবে? কচোন বাৰু কি ডাঙৰ কথা? খুৰাদেউ, আপোনাৰ ছোৱালী আৰু আকাশৰ লগত খলিগলিটো বেছি হৈছে, অলপ কমাবলৈ ক'ব। কি? মাজনী? কোৱা দেউতা। মই যিবোৰ শুনিছোঁ এইবোৰ সঁচা নি? সঁচা দেউতা, মই তাক বহুত ভাল পাওঁ, তাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। তই মানে তলে তলে এইবোৰ কৰি ফুৰিছ, অথচ মই গম নাপাওঁ। দেউতা, মই একো বেয়া কাম কৰা নাই, আৰু সি ল'ৰাটো ইমান বেয়াও নহয়। চুপ থাক, কোন ভাল কোন বেয়া মোক শিকাব নালাগে। যিটো ল'ৰা নিজৰ বুলিবলৈ একো নাই, কি কৰি খুৱাব সিটো? সি যেনেকৈ ৰাখে মই তেনেকৈ সুখী, কিন্তু তাৰ বাহিৰে মই থাকিব নোৱাৰোঁ। যি দেখিছে তোক প্ৰেমৰ ভূতে পাইছে, আজিৰ পৰা তই ঘৰৰ বাহিৰত ওলাব নোৱাৰ। খুৰাদেউ, মই এতিয়া যাওঁ। ঠিক আছে, যা এতিয়া তই, পাৰিলে তাক চকু দিবি। হ'ব খুৰাদেউ। মাজনী, ভাত হ'ল, খাহি আহ। নেখাওঁ, মোৰ মন নাই। দেউতাৰ কথা ধৰি নাথাকিবি, ব'ল ভাত খাগৈ। মা, শুনা, মই তাক বহুত বেছিয়ে ভাল পাই পেলালোঁ। কি কৰিবি, দেউতাৰ কথা জানই দেখোন, তেওঁ যিটো কয় সেইটোৱে হ'ব। কিন্তু মা, মই যে তাক বহুত ভাল পাওঁ। তেনেহ'লে তই এটা কাম কৰ, তই তালৈ পলাই যা। কিন্তু মা, দেউতা
যদিহে তই তাক পাহৰিব নোৱাৰ তেতিয়াহ'লে তালৈ পলাই যোৱাৰ বাহিৰে আন একো উপায় নাই। কিন্তু মা, দেউতাই দেখোন ঘৰৰ পৰা ওলাবলৈ নিদিয়ে। দেউতা বজাৰলৈ যোৱা কথা আছে, সেই চেগতে তই ওলাই যাব পাৰিবি। ঠিক আছে। এইকেইদিন কিবা মনটো ভাল লাগি থকা নাই। ঐ ঘৈণীৰ লগত কিবা লাগিলেই নি? নহয় অ', এইকেইদিন তাই নৈ পাৰলৈ অহা নাই, কি হ'ল জানো? তাই কিবা অসুবিধা হ'ব পাৰে, চিন্তা নকৰিবি, আকৌ আহিব তাই। ঐ আকাশ, শুন আকৌ, আস্থাৰ কাৰণে বাপেকে ল'ৰা চাইছে নহয়। কি? এতিয়া মোৰ কি হ'ব? তাইৰ বাহিৰে মই থাকিব নোৱাৰোঁ বে। হ'ব দে, তই ইমান চিন্তা কৰিব নালাগে। তাইক মই লগ পাইছিলোঁ, তাই আবেলি ওলাই আহিব, তই ৰৈ থাকিবি। তাই আহিব জানো? যদি নাহে কি হ'ব? তাই তেনেকুৱা ছোৱালী নহয়। হ'ব যা, তোৰ দেৰি হ'ব। ঠিক আছে, মই গৈ থাকোঁ। হ'ব যা। হেৰা, মোনাটো লৈ আনা, বজাৰলৈ যাওঁ। এইটো লওক। মাজনী, দেউতাৰে গ'ল, তই দেৰি কৰি নাথাকি সোনকালে ওলাই গৈ যা। মা, হ'ব মা, মই এতিয়া গৈ থাকোঁ, তুমি ভালকৈ থাকিবা। এইটো সোনকালে যা, সি চাগে ৰৈ আছে। তই থাক, আমি গৈ থাকোঁ। হ'ব যা, ভালকৈ থাকিবি দেই। জীৱনৰ প্ৰতি খোজে খোজে আছুতীয়াকৈ ৰাখিম তোমাকে। অ মোৰে সোণ, তুমি বুকুৰ আপোন, আমি দুয়ো মলিন সপোনৰ ভাজতে। যুগমীয়া কাহিনী আমাৰ প্ৰেমৰে। হেৰা, মই পালোহি। দিয়ক। মাজনীয়ে কি কৰিছে? তাই ভিতৰতে আছে। পিছে তাই ভাত খালে নাই? খালে। ৰ'বা, মই তাইৰ ওচৰৰ পৰা আহোঁগৈ। তাইচোন ক'তো নাই। কি? তাইতো ভিতৰতে আছিলে। তুমি সঁচা কথা কোৱা, তাই ক'লৈ গ'ল? সঁচাকে কৈছোঁ, তাই ভাত খাই ভিতৰতে আছিলে। নজনা ভাও ধৰি তাইক তালৈ পলুৱাই পঠিয়াইছা। আপুনি কি কথা কৈছে? মই নিজৰ ছোৱালীজনী কিয় পলুৱাই পঠিয়াম? তুমি মনে মনে থাকা, ৰ'বা, আজি মই কি কৰিছে চাই থাকা। খুৰাদেউ, মই শুনা কথাবোৰ সঁচা নি? কিহৰ কথা কৈছ তই? মানে খুৰাদেউ, আস্থা পলাই যোৱাৰ কথা। খুৰাদেউ, আপুনি আচল কথা গমেই নাপায়। আকাশে আস্থাক পলুৱাই লৈ গৈছে, তাক সহায় কৰিছে খুৰীদেৱে। কি? নীলিমা? নীলিমা? কি হ'ল কওকচোন? কি শুনিছোঁ মই এইবোৰ? তুমি বোলে আকাশৰ লগত মাজনী পলুৱাই পঠিয়াইছা? কি কৈছে আপুনি? মই নিজৰ ছোৱালীজনী কিয় পলুৱাই পঠিয়াম? সঁচা কথা কোৱা। তেন্তে শুনক, তাই আকাশক বহুত বেছি ভাল পায়। তাৰ বাহিৰে তাই জীয়াই থাকিব নোৱাৰে, সেইবাবে মই তাইক তাৰ লগত পঠিয়াই দিলোঁ। তোমাৰ কি কাণ্ড জ্ঞান নাই নেকি? নিজৰ ছোৱালীজনী পলুৱাই পঠিয়াই নি? অংকুৰ, তই তেহেঁতক বিচাৰি যা, আৰু য'তেই পাৱ তাক মাৰি মাজনীক লৈ আহ। হ'ব খুৰাদেউ। চালা কুকুৰটো ইমান সাহস। মই এতিয়াই খুৰাদেউ ফোন কৰিছোঁ ৰ। হেল্ল' খুৰাদেউ, এহঁতক পালোঁ, আপুনি জল্দি আহক। মাজনী, তই এনেকুৱা কিয় কৰিলি? দেউতা, মাজনী, যি হ'ল হ'ল, এতিয়া ঘৰলৈ ব'ল। মই নাযাওঁ, গ'লে আকাশৰ লগতহে যাম। তই যাবিনে মই তোক নিজে লৈ যাম?
তই যাবই লাগিব ব'ল। চালাক কুকুৰ, তই মোৰ ছোৱালী পলুৱাই আনিবলৈ ক'ত সাহস পালি? লগ খুৰাদেউ। আকাশ মাজনে সপোন ৰাখেৰে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মনা আকাশৰ মায়াৰে নিচুকা সৰগী সৰগী মদ মামা দুটি মনে কেতি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যে নিচাৰে দান